প্ৰথম কথা হৈছে লামডিঙত ধৰ্মীয় শিক্ষাক লৈ তথাকথিত ৰাষ্ট্ৰীয় বজৰং দল নামৰ কিছু উদণ্ড যুৱকে এজন ব্যক্তিৰ ঘৰত ব্যক্তিগত টিউচন পঢ়াই থকা অৱস্থাত কোন কোন ল'ৰা ছোৱালীসকলে যি টিউচন পঢ়ি আছিল ধৰ্মীয় শিক্ষা গ্ৰহণ কৰি আছিল এই ধৰ্মীয় শিক্ষাৰ ঠাইত গৈ সংবাদ মাধ্যমত ওলাইছে এইটো মাদ্ৰাছা হয় সংবাদ মাধ্যমত পঞ্জীয়নভুক্ত হোৱা নাই সংবাদ মাধ্যমত যিখিনি কথা ওলাইছে সম্পূৰ্ণ ভুৱা আৰু মিছা এইটো সম্পূৰ্ণভাৱে এজন ব্যক্তিগত মানুহৰ ঘৰ য'ত আমি জানো যে আমাৰ গাঁও অঞ্চলত কি হয় যে কোনোবাৰ কাৰোবাৰ ঘৰত আশে পাশে থকা ল'ৰা ছোৱালীখিনিয়ে ধৰ্মীয় শিক্ষা আৰু আৰবী শিক্ষা শিকিবৰ কাৰণে এজন শিক্ষক ৰাখি লয় আৰু কাৰোবাৰ ঘৰত পঢ়ে যিটো মই মোৰ ব্যক্তিগত মোৰ জীৱনত মোৰ ছোৱালী মোৰ বিল্ডিঙত থকা মানুহখিনিৰ ল'ৰা ছোৱালী একেলগে ধৰ্মীয় শিক্ষা গ্ৰহণ কৰে আৰু এইটো পৰম্পৰা ধৰ্মীয় শিক্ষাত আমাৰ সংবিধানে অধিকাৰ দিছে আমি ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিম তেনেকুৱা এটা ধৰ্মীয় শিক্ষা নিজৰ ঘৰৰ মাজত কেইজনমান কণ কণ ল'ৰা ছোৱালীক টিউচন পঢ়াই থকা অৱস্থাত তেওঁলোকক জেহাদী সেই শিশুসকলৰ ওপৰত হাত তোলা গৰ্ভৱতী মহিলাক আক্ৰমণ কৰা সেই পৰিয়ালটোৰ ঘৰ বাৰী ভাঙি দিয়া এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছো আৰু গৰিহণা দিছো আৰু এইবোৰ হ'বলৈ পাইছে কেৱল মাত্ৰ অসমৰ বিজেপি দল আৰু মুখ্যমন্ত্ৰীৰ এই উচতনিমূলক বক্তব্য আৰু সাম্প্ৰদায়িক নীতিৰ বাবে যোৱাকালি যিটো ঘটনা হৈছে সম্পূৰ্ণ বিজেপি দল জগৰীয়া আৰু মুখ্যমন্ত্ৰী জগৰীয়া ধৰ্মীয় শিক্ষাৰ ওপৰত কোনো হাত দিব নোৱাৰে এইটো ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক নিজৰ নিজৰ ধৰ্ম কৰিবৰ কাৰণে ধৰ্মীয় শিক্ষা ল'বৰ কাৰণে ভাৰতীয় সংবিধানে অধিকাৰ দিছে সেই অধিকাৰ খৰ্ব কৰাৰ ৰাষ্ট্ৰীয় বজৰং দল হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বিজেপি দলৰ নাই আমি ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিম আৰু ধৰ্মীয় শিক্ষা ইছলামত যিহেতু আমি জন্মগ্ৰহণ কৰিছো আমাৰ ধৰ্মগ্ৰন্থখন কোৰাণ শৰীফ আৰু সেইটো আৰবিতে পঢ়ে আৰবিতে শিকে হয় আজিকালি ইংৰাজী অসমীয়া বিভিন্ন ভাষাত অনুবাদ হৈছে সেইখিনিও গ্ৰহণ কৰে কিন্তু প্ৰকৃততে আমি নামাজ পঢ়িবৰ কাৰণে আমি সূৰা শিকিবৰ কাৰণে সেইখিনি আমাৰ আৰবী ভাষাতে হয় আজি এই আৰবী ভাষাতে কোৱা হয় গতিকে এই ধৰ্মীয় শিক্ষা আমাৰ ল'ৰা ছোৱালীসকলে টিউচন মাষ্টৰ ৰাখি ক'ত পঢ়িব আৰু তাতে মাদ্ৰাছাৰ নাম দি মাদ্ৰাছাত জেহাদী শিক্ষা হয় মানুহখিনিক বিভিন্ন ভাষা তুচ্ছ তাচ্ছিল্য কৰি আক্ৰমণ কৰা হৈছে এই কাৰ্যটো কোনো গতিকে আমি সহজভাৱে মানি নলওঁ মাদ্ৰাছা শিক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ আগতে বজৰং দলৰ এই নেতাজন কোন হয় চাওঁ আহক এইজন এজন বাংলাদেশী হিন্দু এই কথা নিজে স্বীকাৰ কৰিলে ইমান দিন শুনিছিলে বাংলাদেশী মিয়া কিন্তু এতিয়া চাওক বাংলাদেশী হিন্দু হিন্দু ভয় খাই মেলি আজি আমি বাংলাদেশ এৰিছো এখেতৰ স্পষ্ট কথা আমি বাংলাদেশত ভয় খাই বাংলাদেশৰ পৰা অসমলৈ আহিছো আৰু সেই ব্যক্তিয়ে আজি অসমত মাদ্ৰাছা শিক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আছে আমি আমাৰ অধিকাৰ সংবিধানে দিয়া যিটো আমাৰ শিক্ষাৰ অধিকাৰ ধৰ্মৰ অধিকাৰ এইখিনি আমি কৰিম তাত কোনোবাই বাধা দিব সেইটো কোনো পদ্ধতিতে সহ্য নকৰোঁ আৰু দুৰ্ভাগ্যজনকভাৱে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীও এতিয়ালৈকে বা বিজেপি মহোদয় এতিয়ালৈকেও যিসকলে এনেকুৱা কুকাণ্ড কৰিলে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই অসমখন অস্থিৰ কৰিব বিচাৰি আছে যিসকলে সংঘাত লগাব বিচাৰিছে সেইসকলৰ বিৰুদ্ধে এতিয়ালৈকে সজাই আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই সজাই আৰক্ষীয়ে কিয় সেই কালপিতসকলক ধৰিব পৰা নাই কিয় এতিয়া অসম চৰকাৰৰ ফালৰ পৰা স্পষ্টীকৰণ অহা নাই তাৰমানে এইটো কথাতে বুজা যায় যে আচলতে ধৰ্মীয় শিক্ষাটো বাধা দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বা গৃহ বিভাগে দায়িত্ব দিছে নেকি এইসকলক নে অসমৰ সজাই জিলা প্ৰশাসনে এইসকলক এৰি দিছে যে মুছলমানসকলে ধৰ্মীয় শিক্ষা ল'ব ধৰ্মীয় অনুষ্ঠানত যাব নামাজ পঢ়িব তাত বাধা প্ৰদান কৰা এইবোৰ দায়িত্ব সজাই জিলা প্ৰশাসনে দিছে নেকি ইয়াৰ উত্তৰ আমাক লাগে গতিকে আমি স্পষ্টকৈ কৈছো সজাইৰ যিটো লামডিঙৰ ঘটনা ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছো গৰিহণা দিছো আমি সাম্প্ৰদায়িকতাক বিশ্বাস নকৰো আমি সকলোৰে লগত মিলা প্ৰীতিত চলিব বিচাৰো কিন্তু কোনোবাই আমাৰ ধৰ্মীয় শিক্ষাৰ ওপৰত ধৰ্মীয় অনুষ্ঠানৰ ওপৰত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰাৰ ওপৰত বাধা আৰোপ কৰিব এইটো আমি সহ্য নকৰো গতিকে সময় থাকোঁতে আমি বিচাৰিছো অসম চৰকাৰ গৃহ বিভাগ ডিজিপি মহোদয়ক স্মাৰকপত্ৰ আজি প্ৰদান কৰিছো ডিজিপি মহোদয়ে সজাই জিলা প্ৰশাসনে যদি সঠিকভাৱে তদন্ত কৰি যিসকলে এই কণ কণ শিশুসকলক মাৰপিট কৰিলে এজনৰ ঘৰত সোমাই দৰ্জা খিৰিকী ভাঙিলে গৰ্ভৱতী মহিলাৰ ওপৰত আক্ৰমণ কৰিলে সেইসকলৰ বিৰুদ্ধে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহ'লে কিন্তু আমি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম আৰু মই বিশেষকৈ অসমৰ সৰ্বোচ্চ ৰাজ্যক আহ্বান জনাইছো এই বিজেপি দল মুখ্যমন্ত্ৰী আৰু এই ৰাষ্ট্ৰীয় বজৰং দলৰ দৰে কিছু উদণ্ড হেৰণীয়া বাহিনীয়ে যি ধৰণে অসমখনত এটা সাম্প্ৰদায়িক বিষবাস্প বিয়পাই আমাৰ মাজত যিটো ভাঙন সৃষ্টি কৰিব বিচৰা হৈছে ইয়াত আমি ভাবো সকলো ধৰ্ম নিৰপেক্ষ ৰাইজে সকলো অসমবাসী ৰাইজে সকলো অসমীয়া ৰাইজে ওলাই আহি এই ধৰণৰ কামবিলাকৰ বিৰুদ্ধে আমি মাত মাতিব লাগে আৰু ইয়াৰ বিৰোধিতা কৰিব লাগে আমি শান্তি বিচাৰিছো আমি সমন্বয় বিচাৰিছো আমি সকলোৰে লগত মিলা প্ৰীতি
চলিব বিচাৰিছো, কিন্তু আমাক কোনোবাই ধৰ্ম শিক্ষাত বাধা দিব, ধৰ্মীয় অনুষ্ঠানত আঘাত কৰিব, সেইটো আমি সহ্য নকৰে। এই কথাটো স্পষ্ট কৰি দিলো। গতিকে আমি পুনৰবাৰ কৈছো, সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি ইয়াৰ বিৰোধিতা কৰিব লাগে আৰু এই কালপিতসকলক উচিত শাস্তি দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।